हेलो फ्रेंड्स আপোনালোকক স্বাগত জনাইছো আমাৰ আসাম roaste চেনেললৈ আজি আমি কথা পাতিম অসমৰ নাম্বাৰ 1 মক্কেলামি ইউটিউবাৰ অসমৰ ডেকা বলক তেনেহলে অলপো ফটো বিনকৰকৈ আজি ভিডিওটো আৰম্ভ কৰো আমি আৰম্ভ কৰো মই ডিম্পুৰ ওপৰত বনোৱা ভিডিওটোত মোক কমেন্ট দিয়া মহান মানুহ কেইজনৰ বিষয়ে মোক যি কেইজনে বহুত সন্মান দিলে ভাবিছো তেখেতসকলকো মই সন্মান দিও নে কি কোৱা এইজনে লিখিছে মাৰক বেলেগ কাম নাই নেকি আৰু মই এজনক ক'ব বিচাৰো নিজৰ মাকৰ বিষয়ে এনেকৈ ক'ব নাপায় নহয় তুমি তোমাৰ মা আৰু মোক কিয় জোৰা লগাইছা ইমান ডাঙৰ মানুহজনীৰ লগত নাপায় নহয় ও আমাৰ অসমৰ ডেকা বহুত হৈপতে অলপো বেয়া নকয় মাক দেউতাকক বহুত সন্মান কৰে কিন্তু মই এটা কথা পাহৰিছিলোৱেই তোৰ শিক্ষক যেনেকুৱা তয়ো তেনেকুৱাই হবি ন মানে ডিম্পু ছাৰৰ কথা কৈছো আমাৰ বেলেগতকৈ বেলেগ ছাৰজন এই কমেন্টটো পঢ়া বহুত বেয়াকৈ লিখাৰ বাবে মই এখন কাটি দিছো কি ক'ম আৰু ডিম্পুৱে যে নজনা কথা শিকায় তাৰে এয়া নমুনা এখেতসকলে বহুত নজনা কথা শিকিছে তয়ে ক'ব পাৰো বুলি ভাবি নলবি ময়ো পাৰো ক'ব কিন্তু মই তহঁতৰ নিচিনা নহয় নিজৰ মা ভণ্টিৰ বিষয়ে এনেকৈ ক'ব এয়াই ডিম্পুৰ বেলেগতকৈ বেলেগ ছাত্ৰ পুৰা শিকিছে ডিম্পু জ্ঞান এইবোৰ কি ইমান হৈপ অসমৰ ডেকা ইমান অসভ্য কেনেকৈ হ'ল ভুলটো কমেই ন যিমান ডাঙৰ ইউটিউবাৰ হ'লো ডাঙৰ হ'ল বুলি কি ভুলটো এৰি দিম নেকি না 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 নেৰিম নহয় আৰে মানি লৈছোঁ আমাৰ শিক্ষক ডিম্পুটা বেয়া কিন্তু তোৰ টিচাৰ এওঁ চাগে সেইকাৰণে ইমান ভাল ভাল কথা কওঁ ন সেইকাৰণে নিজৰ কথা নিজে ক'ব নালাগে ন নিজৰ প্ৰশংসা কৰিলে এনেকুৱাই হয় এতিয়া মোক বহুতে কমেণ্ট কৰি ক'ব তই ভিউ পাবৰ কাৰণে অসমৰ ডেকা ৰোজ কৰিছ ঘেণ্টা খাতি নকৰোঁ ভিউ পাবৰ কাৰণে মই ৰোজ কৰা নাই অসমৰ ডেকা কিহৰ কি তোৰ ৰোষ্টৰ নামত কলংক ৰোষ্টৰ নামত চবকে টুপি পিন্ধাই আছে ভিডিওটো এনজয় কৰিলা লাইক কৰা আৰু শ্বেয়াৰ কৰা আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লিংক ইন দ্য ডেছক্ৰিপশ্যন এণ্ড কমেণ্টছ আৰু এনেকুৱা ভিডিঅ' যদি ক'ৰবাত দেখা মোক সেই ভিডিঅ'ৰ লিংক আইডাৰ মেছেজ অৰ কমেণ্টত দিব পাৰা